নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলোৰে ভাল। আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই ডক্টৰ মানস গগৈয়ে আদৰণি জনাইছোঁ। বৰ্তমান দুটা ভয় লগা শব্দ, এটা হৈছে নভেল কৰোণা ভাইৰাছ আৰু লকডাউন। গোটেই বিশ্ব আজি কোভিড-19ত আক্ৰান্ত আৰু সেইকাৰণে আমি লকডাউন পালন কৰি বা মানি চলিবলগীয়া হৈছে। সামাজিক দূৰত্ব মানি সাৱধানে থাকক আৰু আপুনি আপোনাৰ পৰিয়ালক আৰু সমাজক সুৰক্ষিত ৰাখক। আজিৰ পৰা আমি কেইটামান এপিছড লকডাউনৰ লগত সম্বন্ধ থকা কিছুমান স্বাস্থ্য সম্বন্ধীয় কথা আলোচনা কৰিম। আপোনালোকে হয়তো ভাবিছে লকডাউনৰ লগত স্বাস্থ্যৰ কি সম্বন্ধ থাকিব পাৰে? হয়, আছে। লকডাউনৰ পাছত আপুনি কিছুমান বেমাৰত কম বেছি পৰিমাণে আক্ৰান্ত হোৱাৰ 50% চান্স আছে। ভয় খাইছে নেকি? ভয় নাখাব। অসমীয়াত এষাৰ কথা আছে, সাৱধানেই মৰণ নাই। প্ৰথম সাৱধানবাণী, স্বাস্থ্য সম্বন্ধীয় আৰু কোভিড-19ক লৈ ওলোৱা কোনো উৰা বাতৰিক আপোনালোকে বিশ্বাস নকৰিব। আতংকিত নহৈ ভুল শুদ্ধ নিজে বিবেচনা কৰক। এই আতংক বা ভয়ৰ বাবে আপুনি চাইবাৰকন্দিয়া আৰু হাইপকন্দিয়াচিছ নামৰ মানসিক বেমাৰত ভুগিব পাৰে। এই বেমাৰকেইটাৰ নাম কেতিয়াবা শুনিছেনে? হয়তো নাই শুনা। এই বেমাৰ দুটাত আপুনি কিয় ভুগিব পাৰে আৰু কেনেকৈ ভুগিব পাৰে, এই খণ্ডটোত আমি এইখিনি কথাই আলোচনা কৰিম। আহকচোন প্ৰথমতে আমি জানি লওঁ হাইপকন্দিয়াচিছ বা হাইপকন্দিয়া আৰু চাইবাৰকন্দিয়া কি। হাইপকন্দিয়াচিছক আমি ইলনেছ এনজাইটি ডিছঅৰ্ডাৰ বুলি কওঁ। এই বেমাৰত ভোগাসকলে নিজকে বহুত ডাঙৰ বেমাৰত ভোগা বুলি অনবৰতে ভাবি টেনশ্যন লৈ থাকে। যদিও মানুহজনৰ শৰীৰত কোনো ৰোগ নাথাকে অথবা সৰু সৰু বেমাৰৰ লক্ষণ থাকে, তথাপিতো তেওঁ নিজক নিজে তেওঁৰ বহুত ডাঙৰ বেমাৰ হৈছে বুলি ভাবি মনত এক টেনশ্যন লৈ থাকে। চাইবাৰকন্দিয়া দুটা শব্দ চাইবাৰ আৰু হাইপকন্দিয়াৰ পৰা ডিৰাইভ কৰা হৈছে। কিছুমান হাইপকন্দিয়া বা হাইপকন্দিয়াচিছত ভোগা লোকে ইণ্টাৰনেটত তেওঁ ভুগি থকা বেমাৰৰ লক্ষণসমূহ চাই ছেল্ফ ডায়েগনচিছ কৰিবৰ চেষ্টা কৰে, কিন্তু ৱেবছাইটত থকা মেডিকেল টাৰ্মছবিলাক বুজি নাপায়, কনফিউজ হৈ বা টেনশ্যন হৈ থাকে আৰু বহুত বেছি হেল্থ কনচিয়াছ হৈ ইণ্টাৰনেটতে তাৰ ট্ৰিটমেণ্ট চাই নিজাকৈ ট্ৰিটমেণ্ট আৰম্ভ কৰিবৰ চেষ্টা কৰে। চাইবাৰকন্দিয়াক ইডিয়ট চিণ্ড্ৰম অৰ্থাৎ ইণ্টাৰনেট ডিৰাইভ ইনফৰমেশ্যন অবষ্ট্ৰাকশ্যন ট্ৰিটমেণ্ট চিণ্ড্ৰম বুলিও কোৱা হয়। লকডাউনৰ সময়ত বা পাছত আপুনি কিয় আৰু কেনেকৈ এই দুটা বেমাৰত ভুগিব পাৰে তাক মই এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব। এই লকডাউনৰ সময়ত বহুত মানুহে মোক তেওঁলোকৰ হেল্থ ৰিলেটেড প্ৰব্লেম লৈ ফোন কৰিছে আৰু তেওঁলোকৰ প্ৰায়ভাগেই ফোন কৰিছে নভেল কৰোণা ভাইৰাছক লৈ ওলোৱা কিছুমান উৰা বাতৰি আৰু ভুল তথ্যৰ বাবে কনফিউজ হৈ ভয় খায়। 26 নে 27 মাৰ্চ, মোৰ ঠিক মনত নাই, ৰাতিপুৱা 11:30 মানত মোক এজন লোকে ফোন কৰিছিলে। তেওঁ প্ৰথমতে মোৰ খবৰ বাতৰি ল'লে, তাৰপিছত তেওঁ মোক ক'লে যে ছাৰ মই বহুত ভয় খাই আছোঁ, সেইকাৰণে আপোনাক মই ফোন কৰিলোঁ। তেওঁক মই ভয় লগাৰ কাৰণটো সুধিলোঁ। তেওঁ ক'লে যে তেওঁৰ ইমিউনিটি বহুত কম, কাৰণ তেওঁ চুগাৰ, প্ৰেছাৰ আৰু থাইৰয়ড প্ৰব্লেমত ভুগি আছে। তেওঁ যেতিয়া ক'লে যে তেওঁৰ ইমিউনিটি বহুত কম, তেতিয়া মই তেওঁক সুধিলোঁ যে আপুনি কেনেকৈ গম পালে? তেতিয়া তেওঁ যিখিনি কথা ক'লে তেতিয়াই মই অলপ আচৰিত হৈছিলোঁ আৰু ভাবিবলৈ বাধ্য হৈছিলোঁ। তেতিয়াই মই এই কথাটো ভাবিছিলোঁ। তেওঁ ক'লে যে ইণ্টাৰনেটত আৰু এইকেইদিনত দেখোন নিউজ সকলোতে ওলাই আছে যে ছাৰ যাৰ প্ৰেছাৰ কম, প্ৰেছাৰ বেছি আছে, যাৰ চুগাৰ বেছি আছে, যাৰ থাইৰয়ড বা তেনেকুৱা ধৰণৰ বেমাৰ আছে, তেওঁলোকৰ ইমিউনিটি বহুত কম আৰু কোভিড-19ত খুব সোনকালে আক্ৰান্ত হ'ব পাৰে। তেতিয়া তেওঁক মই একচুৱেলি ইমিউনিটি কি, আমাৰ বডিৰ ইমিউনিটি কি আৰু বডি ইমিউনিটি কেনেকৈ বৃদ্ধি কৰি ৰাখিব পাৰি বা কেনেকৈ থাকে তাৰ বিষয়ে মই তেওঁক খুব ভালকৈ বুজাই ক'লোঁ। আৰু এই বিষয়ে মই ইয়াৰ আগৰ 3টা পাৰ্টত ইমিউনিটি বুষ্টাৰৰ ওপৰত এটা ভিডিঅ'ও দিছিলোঁ, আপোনালোকে হয়তো তাত চালে বুজি পাব। তেওঁ বুজাই ক'লোঁ আৰু তেওঁ বুজিও পালে আৰু ফোন ৰাখিলে। গ'ল কথা গ'ল। লকডাউন চলিয়ে আছিলে তেতিয়া, তেনেকৈ আমালৈও ইটো সিটো তেনেকুৱা ধৰণৰ ৰিলেটেড ফোনবিলাক আহিয়ে আছিলে। ঠিক 4-5 দিনমানৰ পিছত তেওঁ আকৌ ফোন কৰিলে। তেওঁ তাৰপিছত ফোন কৰি পেলাই মোক ক'লে, ছাৰ সেইদিনাটো মই আপোনাৰ বিৰাট ডাঙৰ কথা এটা ক'বলৈ পাহৰি গ'লোঁ। তাৰপিছত মই সুধিলোঁ কি কথা ক'বলৈ পাহৰিলে? তেওঁ তেতিয়া ক'লে যে ছাৰ মোৰ এটা ট্ৰেভেল হিষ্ট্ৰী আছে,
মই তেতিয়া তেওঁক সুধিলোঁ যে আপোনাৰ ট্ৰেভেল হিষ্ট্ৰীটো কেনেকুৱা ধৰণৰ। তেতিয়া তেওঁ ক'লে যে মই ছাৰ শদিয়াৰ পৰা ডিব্ৰুগড় হৈ পেলাই গুৱাহাটীলৈ যোৱা 16 মাৰ্চত গুৱাহাটীলৈ আহিছিলে তেওঁ, মানে শদিয়াৰ পৰা কিবা কামত গৈছিলে চাগে, শদিয়াৰ পৰা তেওঁ গুৱাহাটীলৈ 16 মাৰ্চত ডিব্ৰুগড় হৈ পেলাই আহিছে। আৰু ঠিক সেইদিনতে আপোনাৰ এই নাজিমুদ্দিনৰ কেছটো ওলাই আছিলে, তেওঁ মানে সেইটো এটা ভয় খালে। তাৰপিছত মই তেওঁক ক'লোঁ যে তেওঁ ট্ৰেভেল হিষ্ট্ৰীটো যেতিয়া ক'লে তেতিয়া মই তেওঁক ট্ৰেভেল হিষ্ট্ৰী কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী থাকিলে তেওঁ COVID-19ত আক্ৰান্ত হ'ব পাৰে বা তেওঁৰ গাত ইনফেকশ্যন স্প্ৰেড হ'ব পাৰে সেইখিনি কথা মই তেওঁক ক'লোঁ তেতিয়া। আৰু তেওঁ ঠিকেই বুজি পালে আৰু সেইদিনাও ফোন ৰাখিলে। কেইদিনমান তেনেকৈ আকৌ ঠিকে চলি থাকিলে। ঠিক আপোনাৰ মোৰ মনত পৰিছে বিহুৰ আগদিনা বোধহয়, বিহুৰ আগদিনা তেওঁ আকৌ ফোন কৰিলে মোক। তাৰপিছত তেওঁ মোক ফোন কৰি ক'লে ছাৰ মোৰ বহুত ডাঙৰ কথা এটা হৈছে, আৰু তেওঁৰ কথা বতৰাত মই গম পালোঁ যে তেওঁ বহুত ভয় খাই আছে ভিতৰি ভিতৰি। তাৰপিছত তেওঁক মই ক'লে যে তেওঁৰ পাতলা পায়খানা হৈছে, লগত চৰ্দি আছে আৰু অলপ জ্বৰ ভাৱ আছে। তাৰপিছত মই কেতিয়াৰ পৰা এই জ্বৰ চৰ্দি আৰু পাতলা পায়খানা হৈ আছে কেতিয়াৰ পৰা সুধিলোঁ। তাৰপিছত আৰু তেওঁ ক'ৰবাত ওলাই গৈছিলে নেকি, তেওঁ মানে এই তাৰ লাষ্ট ডেজখিনি এক্টিভিটিৰ বিষয়ে সুধিলোঁ। তেওঁ তেতিয়া ক'লে যে তেওঁ ক'তো ওলাই যোৱা নাই, মানে ঘৰৰ পৰা তেওঁ কোনো বাহিৰলৈ যোৱা নাই, কোনো কাৰণতে বাহিৰ যোৱা নাই, আনকি তেওঁ ঘৰৰ পদূলিমুখৰ বাৰান্দাখনলৈও যোৱা নাই। তাৰপিছত তেওঁ সুধিলত তেওঁ ক'লে যে ছাৰ মই খালি এটা কাম কৰি কেইটামান বস্তু খাই আছিলোঁ। মই বোলো কি খাই আছিলে আপুনি? তেতিয়া তেওঁ ক'লে যে ছাৰ মই ইণ্টাৰনেটত চাই পেলাই এই আপোনাৰ মানে ইণ্টাৰনেটতে ইমিউনিটি বুষ্টিঙৰ কেইটামান ট্ৰিটমেণ্ট দিয়া আছিলে, সেইকেইটা চাই পেলাই মই নুনি কেপচুল আৰু মৌচুমীৰ ৰস দিনটোত 2-3 গিলাচকৈ খাইছিলোঁ। তাৰপিছত তেতিয়া তেওঁ যেতিয়া ক'লে যে তেওঁ ইণ্টাৰনেটত চাই পেলাই মই নুনিৰ কেপচুল খাই আছোঁ বুলি যেতিয়া ক'লে, তেতিয়া মই তেওঁৰ প্ৰব্লেমটো গমেই পালোঁ। কাৰণ একচুৱেলি নুনি কেপচুল যদি খোৱা যায় কিছুমান মানুহৰ পাতলা পায়খানা হয়, মানে সেইটো কাৰণে মই গম পালোঁ যে তেওঁ নুনি কেপচুলটো খাইছে, সেইকাৰণে পাতলা পায়খানা হৈছে। তাৰপিছত তেওঁক ক'লোঁ মই যে তেওঁ নুনি কেপচুলটো খাবলৈ মানা কৰি দিলোঁ তেওঁক, আৰু তাৰপিছত তেওঁক মৌচুমী ৰসটো খাই থাকিবলৈ দিলোঁ, কিন্তু তথাপিতো তেওঁক সাৱধানে থাকিবলৈ দিলোঁ। আৰু যদি তেওঁ কিবা অসুবিধা হয় গভৰ্ণমেণ্ট হস্পিটেলত গৈ ইনফৰ্মেশ্যন কৰিবলৈ দিলোঁ, অথবা 104ত ফোন কৰি তেওঁক জনাবলৈ দিলোঁ। আৰু লগতে তেওঁক সকীয়াইও দিলোঁ আকৌ এবাৰ যে ইণ্টাৰনেটত চাই তেনেকৈ কোনো ধৰণৰ মেডিচিন বৰ্তমান নাখাব, যিটো তেওঁৰ কাৰণে প্ৰব্লেম হ'ব পাৰে। গতিকে এই মানুহজনৰ দৰে আমাৰ প্ৰায় মানুহে ইমিউনিটি বুষ্টাৰ মেডিচিন আৰু অন্যান্য বেমাৰৰ লক্ষণ, তাৰ চিকিৎসা ইণ্টাৰনেট বা অন্য ছ'চিয়েল মিডিয়াৰ পৰা পাই আছে আৰু ভৱিষ্যতেও পাই থাকিব। এতিয়া কথাটো হ'ল ইণ্টাৰনেটত বা অন্যান্য ছ'চিয়েল মিডিয়াত থকা খবৰৰ 60% খবৰেই বা তথ্যই হৈছে অৰ্ধ নলেজযুক্ত, মানে হাফ নলেজযুক্ত হয়। গতিকে আতংকিত নহৈ নিজে বিবেচনা কৰাটো ভাল। এক কথাত ক'বলৈ গ'লে নিজৰ মনৰ ভিতৰত কোনো এটা বিশেষ ৰোগ বহুদিনৰ পৰা কিছুমান হেল্থ প্ৰব্লেমত ভুগি থাকিলে অথবা অতীতত কোনো গুৰুতৰ বেমাৰত ভুগি থাকিলে এনেধৰণৰ হেল্থ এনজাইটিৰ সৃষ্টি হয়। এতিয়া COVID-19ৰ সংক্ৰমণ আৰু লকডাউনৰ বাবে বহুত মানুহৰে হেল্থ এনজাইটি বৃদ্ধি পাইছে। গতিকে আমি সকলোকে অনুৰোধ জনাওঁ যে ইণ্টাৰনেটত বা ছ'চিয়েল মিডিয়াত বৰ্তমান আহি থকা সকলো হেল্থ টপিকত আপোনালোকে ভুল নাযাব। নিজৰ বিবেকেৰে বিশ্লেষণ কৰিবলৈ শিকক, আৰু তাৰপিছত যদি একো সমাধান নাপায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। আপোনালোকৰ মনৰ ভিতৰত পুহি ৰখা এনেধৰণৰ হেল্থ এনজাইটিয়ে আপোনাক হাইপকণ্ডিয়াচিছ বা চাইবাৰকণ্ডিয়া নামৰ মানসিক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব। আপোনালোকৰ যদি বহুত বেছি হেল্থ এনজাইটি বা হেল্থ এনজাইটিৰ প্ৰব্লেম সৃষ্টি হয় বা এনেকুৱা বেমাৰৰ কাৰণে যদি আপোনালোকৰ বহুত বেছি কিবা টেনশ্যন হয়, তেতিয়া আপোনালোকে এটা এক্সাৰচাইজ কৰিব পাৰে। এই এক্সাৰচাইজটো মই প্ৰথমতে ভিডিঅ'টো আৰম্ভণিতে কৰি আছিলোঁ, আপোনালোকে দেখিছিলে। এই এক্সাৰচাইজটো কেনেকৈ কৰিব লাগে মই আপোনালোকক শিকাই দিওঁ। এই হাতৰ 5টা আঙুলি এনেকৈ লৈ এনেকৈ ল'ব, এনেকৈ লৈ প্ৰত্যেকটো আঙুলি ইটোৰ লগত ইটো এনেকৈ, দেখিছে ন, এনেকৈ লৈ এনেকৈ ল'ব, আৰু এনেকৈ লৈ পূৰা ৰিলেক্স হৈ বহি পেলাই চকুটো মুদি এনেকৈ আপোনালোকে এক্সাৰচাইজটো কৰিব লাগিব। এই এক্সাৰচাইজটো কৰোঁতে আপোনালোকে যেতিয়া এক্সাৰচাইজ চকুটো যে মুদি থাকিব, আপোনালোকৰ মাইণ্ডৰ কনচেনট্ৰেশ্যনটো কেনেকুৱা হ'ব আপোনালোকক মই বুজাই দিছোঁ।
উশাহটো যেতিয়া টানিব আপোনালোকে আঙুলিকেইটা এনেকৈ আঙুলিকেইটাই এনেকৈ এই প্ৰেছাৰটো দিব লাগিব, আঙুলিত দুইকেইটাই হাতৰ প্ৰেছাৰটো দুটা এনেকৈ প্ৰেছাৰটো দিব লাগিব আৰু উশাহটো দীঘলকৈ টানিব লাগিব। আৰু আপোনালোকৰ মাইণ্ডটো এই প্ৰেছাৰটো আৰু উশাহ নিশাহ দুইটাত একেলগে কনচেনট্ৰেট কৰিব লাগিব। যদি তেনেকুৱা ধৰণে আপোনালোকে দিনটোত 20 বাৰ বা 30 বাৰ দিনটোত 2 বাৰকৈ যদি কৰে, তেতিয়া আপোনালোকৰ এই এনজাইটিৰ পৰিমাণটো বহুত কমি যাব। আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকক হেল্থ কেয়াৰ, বিউটি আৰু ৱেলনেছ সম্পৰ্কীয় সম্পূৰ্ণ শুদ্ধ, চাইণ্টিফিক, ৰিলায়েবল আৰু অথেণ্টিক ইনফৰমেশ্যন দিবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ চেনেলত উপলব্ধ সকলো ইনফৰমেশ্যন ৱৰ্ল্ডৰ বিভিন্ন মেডিকেল জাৰ্নেল আৰু কিতাপৰ পৰা সংগ্ৰহিত কৰা হৈছে। গতিকে আপোনালোকে যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে আমাৰ চেনেলত আপলোড হোৱা সকলো হেল্থ কেয়াৰ, বিউটি আৰু ৱেলনেছৰ ইনফৰমেশ্যনৰ নটিফিকেশ্যন সময়মতে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেলটোৰ অল অপশ্যনটোত চিলেক্ট কৰিবলৈ আপোনালোকে নাপাহৰিব। শেষত আকৌ কওঁ, আতংকিত নহ'ব, সজাগ হওক, সামাজিক দূৰত্ব বজাই ৰাখক আৰু সুস্থ আৰু সুৰক্ষিত থাকক। আজিলৈ আহোঁ। জয়তু ভাৰত, জয় আই অসম। ধন্যবাদ।